ইছলামে পাৰস্য অৰ্থাৎ আজিৰ ইৰাণ দখল কৰিবলৈ মাত্ৰ 20 বছৰ সময় লাগিছিল। বেছিভাগে পাৰ্চী ধৰ্ম এৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। দুই এজনে হয়তো পলাই ভাৰত আৰু আন কিছুমান ঠাইত আশ্ৰয় লৈছিল। আজি তেওঁলোকে অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি আছে, কিন্তু শত্ৰুৰ ভয় তেওঁলোকৰ অৱচেতন মনত ইমানেই গভীৰভাৱে শিপাই গৈছে যে ভাৰতৰ দৰে নিৰাপদ দেশতো পাৰ্চীসকলে তেওঁলোকৰ বিৰুদ্ধে একো নকৰে, আনকি মাত নেমাতে। আনহাতে আশ্ৰয় দিয়াসকল হিন্দুক অপমান কৰাৰ কোনো সুযোগ কিন্তু এৰি নিদিয়ে। আনহাতে ভাৰতে ইছলামিক আক্ৰমণকাৰীৰ বিৰুদ্ধে সাহসেৰে যুঁজিছিল, যাৰ কাৰণে 500 বছৰ ভাৰতৰ মাটিত ইছলামিক শক্তি ভৰি দিব নোৱাৰিলে। আনকি ইছলামিক চুলতান প্ৰতিষ্ঠা হোৱাৰ সময়তো ভাৰতৰ আদিবাসীসকলে সংগ্ৰাম অব্যাহত ৰাখিছিল। আমি আমাৰ পূৰ্বপুৰুষৰ সংস্কৃতি আৰু ধৰ্ম পৰিত্যাগ কৰিবলৈ অস্বীকাৰ কৰিলোঁ। এইদৰে হিন্দু ধৰ্ম ৰক্ষা পৰিল যদিও ইয়াতো কিছু সংখ্যক লোকে আক্ৰমণকাৰীৰ ধৰ্ম গ্ৰহণ কৰিবলগীয়া হৈছিল। মন কৰিবলগীয়া যে বৃহৎ সংখ্যক ধৰ্মান্তৰণ ক'ত হৈছিল। আজি আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশ নিচিনা ঠাইবিলাকত অধিকাংশ লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে, কাৰণ এইবোৰ ঠাইত হিন্দু ধৰ্ম দুৰ্বল আৰু বৌদ্ধ ধৰ্ম শক্তিশালী আছিল। আচলতে হিন্দু ধৰ্মক আক্ৰমণ কৰাটো অত্যন্ত কঠিন, কাৰণ ইয়াক ধ্বংস বা নোহোৱা কৰিব নোৱাৰি। ইয়াক মানৱ সৃষ্ট ধৰ্ম বা সম্প্ৰদায়ৰ দৰে কঠোৰ নীতিৰ লগত বান্ধি ৰখাটো ইয়াত কেতিয়াও সম্ভৱ নহয়। ইয়াত সকলো আছে: দৰ্শন, শাস্ত্ৰ, দেৱতা, দ্বৈতবাদ, অদ্বৈত, উৎসৱ, মূৰ্তি পূজা, প্ৰকৃতি পূজা, নিৰাকাৰ পূজা, আনকি নাস্তিকতাবাদো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হয়। হিন্দু ধৰ্মে মানুহক ইচ্ছা কৰিলে ঈশ্বৰ বা শাস্ত্ৰত বিশ্বাস কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিয়ে, আৰু ইচ্ছা কৰিলে এইবোৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈও স্বাধীনতা দিয়া হয়। এনেদৰে এজন স্বাধীন হিন্দুক কিতাপৰ দৰে আৰু কঠোৰ নীতিৰ ভিত্তিত বিদেশী মানৱ সৃষ্ট ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰাটো অত্যন্ত কঠিন হৈ পৰে। ব্ৰিটেইন, পৰ্তুগাল, ফ্ৰান্সৰ দৰে ঔপনিৱেশিক শক্তিৰ আৱৰণত খ্ৰীষ্টান মিছনাৰীসকলে গোপনে ভাৰতলৈ আহিছিল। প্ৰথম অৱস্থাত হিন্দু ধৰ্মান্তৰিত কৰাৰ প্ৰচেষ্টাত তেওঁলোক দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছিল। ইয়াৰ পিছত তেওঁলোকে ভাৰতীয় সমাজখনক বিভাজিত কৰাৰ কৌশলৰ কাম আৰম্ভ কৰিছিল। তেওঁলোকে ক'বলৈ আৰম্ভ কৰিলে যে এটা নিৰ্দিষ্ট শ্ৰেণীৰ মানুহ হিন্দু নহয়। এই শ্ৰেণীবোৰৰ কিছুমান স্বাৰ্থপৰ উপাদান কিনি তেওঁলোকে অভিযান আৰম্ভ কৰিলে। যেতিয়া এখন সমাজ মূল সংস্কৃতি আৰু ধৰ্মৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰে, তেতিয়া ইয়াক ধৰ্মান্তৰিত কৰাটো সহজ হয়। এনেকেই খ্ৰীষ্টান মিছনাৰীসকলে ইয়াত সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিছিল। সেইকাৰণে আমি শুনি থাকোঁ, জনজাতি হিন্দু নহয়, হৰিজন হিন্দু নহয়, দ্ৰবিড় হিন্দু নহয় বা শিখ হিন্দু নহয়। আৰু এতিয়া প্ৰায় সকলো জাতি আৰু সম্প্ৰদায়ক কোৱা হৈছে যে তেওঁলোক হিন্দু নহয়। হিন্দুসকলে নিজে কেতিয়াও নিজৰ হিন্দুত্বক লৈ চিন্তা নকৰে। কোন হিন্দু হয় আৰু কোন নহয়, আব্ৰাহামিক বিশ্বাসী শ্ৰেণীয়ে ইয়াক লৈখিনি বেছি চিন্তিত হোৱা দেখা যায়। জনজাতি হিন্দু নহয় বুলি কৰা অপপ্ৰচাৰে সৰ্বাধিক ক্ষতি কৰিছে। যুগ যুগ ধৰি হিন্দু প্ৰতিবেশীৰ লগত শান্তিৰে বসবাস কৰা উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ জনজাতি এতিয়া নিজৰ অতীতৰ শত্ৰু হৈ পৰিল আৰু নিজৰ সংস্কৃতিক সম্পূৰ্ণভাৱে বিজতৰীয়া কৰিলে যেতিয়া তেওঁলোকে খ্ৰীষ্টান ধৰ্মৰ গ্ৰাসত গ'ল। আৰু তেওঁলোকে নিজৰ জনজাতীয় জীৱনশৈলী আৰু সংস্কৃতি ধ্বংস হোৱাটো মনে মনে চাই আছে। কাশ্মীৰ হওক বা পঞ্জাৱ, খালিস্তান আতংকবাদেই নহওক কিয়, দেশৰ আন যিকোনো অঞ্চলত প্ৰতিটো বিচ্ছিন্নতাবাদী আন্দোলনৰ আঁৰত এই বিভাজনকাৰী কৌশল থাকিবও আৰু আছেও। একেই কৌশল ব্যৱহাৰ কৰি মিছনাৰীসকলে ছত্তীশগড়, ঝাৰখণ্ড আৰু উৰিষ্যাৰ জনজাতীয় সমাজৰ এক বৃহৎ অংশক ধৰ্মান্তৰিত কৰিছে। পঞ্জাৱতো তেওঁ অতি সফল হৈছে। কংগ্ৰেছ বা তাৰ সহযোগত
চৰকাৰ গঠন কৰা প্ৰতিখন ৰাজ্যতে খ্ৰীষ্টান মিছনাৰীসকলে সৰ্বাধিক কল্যাণ লাভ কৰে। 2004 চনৰ পৰা 2014 চনলৈকে ছোনিয়া গান্ধীৰ পৃষ্ঠপোষকতাত ভাৰতত খ্ৰীষ্টান মিছনাৰীসকলে 200 বছৰীয়া বিদেশী শাসনৰ সময়ছোৱাত যিমানখিনি ফুলি উঠিছিল, এই 10 বছৰতো সিমানেই ফুলি উঠিছিল। মিছনাৰী আৰু সকলো ধৰণৰ ভাৰত বিৰোধী শক্তিয়ে হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচাৰে, কাৰণ হিন্দু ধৰ্মেই হ'ল লুণ্ঠনকাৰী ধৰ্ম আৰু বিভাজনকাৰী শক্তিৰ পৰা ৰক্ষা কৰিবলৈ একমাত্ৰ ৰক্ষা কৱচ। গৌতম বুদ্ধে আৰম্ভ কৰি যোৱা বৌদ্ধ পন্থাৰ মহিমামণ্ডিত ৰূপ, যিটো আমি যোৱা কেইবছৰমানৰ পৰা দেখিবলৈ পাইছোঁ, সেয়া কাকতলীয়া নহয়, বৰঞ্চ বিভ্ৰান্ত আৰু বিভক্ত শত্ৰুক পৰাস্ত কৰাটো সহজ হ'ব বুলি জনা এই শক্তিসমূহৰ ব্যৱহাৰে পৃথিৱীৰ আন বহুত ঠাইত তেওঁলোকে এই কাম সফলতাৰে কৰি আছে।